আপোনালোকে যদি এই ৰেচিপিটো বনাই খানে মা কসম কৈছো আপোনালোকে বেলেগ ৰেচিপি সব এৰি দিব খাবলৈ এইটো বনাই খাব বলক আৰম্ভ কৰি বনাও ৰেচিপিটো বনাবৰ কাৰণে পোনপ্ৰথমতে লাগিব মাংস আৰু মাংসৰ সাইজটো অলপ ডাঙৰ ডাঙৰকৈ কাটি ল'ব লাগিব মাংসটো অনাৰ পিছত আকৌ এবাৰ ৰিপি দিছো নহলে মছলা আৰু নিমখটো নুখুমাব নহয় মই এতিয়া মছলা টেমাটো প্ৰথমত আনি লৈছো তাৰ পিছতে মাংসত আকৌ খানিব লাগিব মছলাখিনি এতিয়া মাংসখিনি জিৰা চিকেন মছলা জলকীয়া গুড়ি যি মছলা লাগে গোটেইখিনি দি ল'ব মই আকৌ বেছিকৈ মছলা খাওঁ যে এইটো কাৰণে বেছিকৈ অলপ মছলা ঢালিছো মছলাটো আপোনালোকৰ নিজৰ জোখত ঢালি ল'ব পাৰে কিছুমানে মছলা বেছিকৈও খায় কিছুমানে মছলা কমকৈও খায় মই এতিয়া নিমখ আৰু হালধি মাংসখিনিৰ লগত খানি দিছো লগতে পেষ্ট এটা বনাব লাগিব এতিয়া নহৰু আদা দি লাইটটো থাকোতে পটাপট মিক্সিন মাৰি লওঁ নহলে আকৌ লাইটটো নাথাকে নহয় লাইটটো এবাৰ আহে এবাৰ যায় নহৰু আদা পিয়াজৰ পেষ্টটো বনোৱা হৈ গ'ল এতিয়া ধুনীয়াকৈ খানি ল'ব লাগিব মাংসটো সৈতে এতিয়া আপোনালোকে কক খাওঁ লাগিছে নাই আৰুটো হ'বলৈ আছে বাকি ৰখিব কলা কেৰাহীটো বহাই ওপৰতে তেলটো গৰম হ'ব দি দিলো মই তাৰ পিছতে মছলা খানি থোৱা মাংসটো টুকুৰ ভালকৈ সিজিবলৈ দি দিলো তেলতে এতিয়া অলপ টাইম মাংসটো ভালকৈ ভাজিব লাগিব অলপ টাইম ৰঙা হোৱাৰ পিছতে মাংসটো অকমান নমাই দিব গেছৰ পৰা সৰি দে গাইছ আপোনালোকে কেৰাহীৰ পৰা মাংসটো নমাই দিব নালাগে আপোনালোকে তেলতে অকমান মাংসটো সিজিব দিব গাইছ এতিয়া এফালে হৈ থাকক আৰু পানীটো এতিয়া দি থৈছো পানীটো অলপ যেতিয়া শুকাই মানে পুৰা টানি লৈ যাব পকাৰ নিচিনা হ'ব এতিয়া মই ডিছখনত নেমু পিঁয়াজ জলকীয়া গোটাই ললো লগতে এতিয়া মাংস কেইটুকুৰ নমাই দিওঁ ডিছখনত আমাৰ হৈ গ'ল চিকেন ৰেচিপি ৰেডি আৰু এতিয়া ধুনীয়াকৈ খাবলৈ বহিলোঁ আপোনালোকক দেখাই ব'লক ষ্টাৰ্ট কৰোঁ এই বঢ়িয়া লাগিছে খাই পেলাই ৰখিব খুৱাই নাই মুখতো ভৰাই ল'ব দিয়ক মজা লাগিছে কি টেষ্ট গাইছ আপোনালোকে বনাই প্লিজ খাব লগতে ছাবস্ক্ৰাইবটো কৰি যাব দেই ভিডিঅ'টো চাই যদি ভাল লাগিছে আপোনালোকে যদি এনেকুৱা ধৰণৰ ৰেচিপিবিলাক মাজে মাজে বিচাৰে তেনেহ'লে সোনকালে এটা কমেণ্ট কৰি দিব আৰু আজি ভিডিঅ'টো ইমান আছিলে বাই বাই